ৰাইজ বিহু বিহু লাগিছেনে বাৰু? এইবাৰ আমাৰ হিয়াৰ মথুৰ জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ প্ৰথমটো বহাগ বিহু। সকলো অসমীয়াৰে উৰুঙা উৰুঙা লগাটো স্বাভাৱিক। তথাপি আমাৰ বাপুতিসাহোন বহাগ বিহুটোতো নপলাকৈ থাকিব নোৱাৰোঁ। এয়া দেখিছেনে, ছোৱালীজনীয়ে গগনা বজাবলৈ চেষ্টা কৰিছে। প্ৰথমবাৰ মানে দেউতাকে তাইক আনি দিছে। অৱশ্যে দেউতাকে এই বছৰ নহয় দেই, ভিডিঅ'খিনি যোৱা বছৰৰে আছিলে। মই কি হ'ল, এই বছৰ বহাগ বিহুত বোলো দুই এটাতো ভিডিঅ' বনামেই, গতিকে স্পেচটো খালী কৰোঁ বুলি আগৰ ভিডিঅ'খিনি যিমান আছিলে সকলোখিনি মই সংৰক্ষণৰ বাবে এনেকৈ ভিডিঅ' আকাৰে বনাই ৰাখিছোঁ। যোৱা বছৰে এয়া দেউতাকে পেপা এটা লৈছিল, বাঁহী এটা লৈছিল, লগতে সুতুলি আৰু ঢোল এটাও কিনিছিল। ঢোলটো বাৰু মই ভিডিঅ' কৰি ৰখা নাছিলোঁ। দেউতাকে পেপা, বাঁহী আৰু সুতুলি, ছোৱালীজনীলৈ গগনা, সকলো বিধৰ আনিলে আৰু বস্তু ন। এনেকৈ নহয়, শুনছ ক'ত লৈছ? এই জিভা চটাত লোৱা, এডোখৰত লোৱা। তাৰপিছত বুঢ়া আঙুলিটোৱে ইয়াত মাৰা, লাহে লাহে ধুনীয়াকৈ। এনেকৈ নহয়, বস্তুটো এইফালৰ পৰা ধৰা শুন হৈছে, এইফালে ধৰি লোৱা আৰু এইখন হাতে এনেকৈ বুঢ়া আঙুলিটোৱে লাহে লাহে এনেকৈ মাৰা। পাৰিবা, লাহে লাহেহে পাৰিবা ডাঙৰ হ'লে দেই, একেবাৰে নোৱাৰা নহয়, মনটো বেয়া নকৰিবা, পাৰিবা। মই বজাই দিম। বহাগ বিহু আৰু আমৰলি তুম নাখাম তেনেকুৱাতো হ'বই নোৱাৰে, আৰু মই খাই যথেষ্ট ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। আৰু যিহেতু সদায় খোৱা নাযায়, এইটো ছিজনতে খোৱা হয়। আৰু ছোৱালীজনীও চাওকচোন মোৰ লগতে তাই বাচিবলৈ লৈছে, ভয় নাই খোৱা দেই, আৰু কৈছে পৰুৱা। মই অৱশ্যে কেঁচাকেও খাই দিওঁ, আপোনালোকে খাই নাই বাৰু? ছোৱালীজনীয়ে মোক খোৱা দেখি তাইও খাইছে, আৰু দেউতাকে কৈছে তাইক খাবলৈ নিশিকাবা, তুমি খোৱা বুলি তাইক নিশিকাবা দেই। পিছে কিনো আৰু, মাকে খালে জীয়েকে খাবই আৰু, হয় নাই কওকচোন? আমলইটো খাবা, খাম দেই আমি। তোমালোকে খাই ভাল পোৱা নাই? ভাল পাবা, তুমি খাই ভাল পাবা। বাবা বিহুৰ বজাৰ কৰিবলৈ বুলি ওলাই আহিলোঁ, আৰু লগতে দেউতাকে গাড়ীখনত ডেস্ক কেম্প লগাইছিল, আৰু লগোৱা সময়কণত ছোৱালীজনীয়ে দোকানত গোটেই চাফা কৰাত লাগি গ'ল, দেখিছে নহয়? আপোনালোকৰ ঘৰৰ যদি কিবা চাফা কৰিবৰ মানুহ প্ৰয়োজন হৈছে, তাইৰ লগত কণ্টেক্ট কৰিব পাৰে দেই, মোৰ লগত কণ্টেক্ট কৰিলেই হ'ব বাৰু, মই তাইক জনাই দিম। বৰ ধুনীয়াকৈ চাফা কৰিছে কিন্তু চাওকচোন, মানে নকৰিবা ক'লেও নুশুনে, কিমান ধুনীয়াকৈ। অৱশ্যে এইটো তাই মানে আজি প্ৰথম দেখিছে, আমাৰ ঘৰততো এনেকুৱা চাফা কৰা নহয়, এনেকুৱা নাই, দোকানত পালে যে তাই বৰ ভাল পাইছে কেনেকৈ চাফা কৰি আছে। নালাগে বেলুনটো। ফটো কেনেকৈ মাৰিছে দেউতাকে চাইছা হা? আমাৰ পুখুৰীৰ পাৰে পাৰে কৰিছে, কি কৰিছে চাব দেই, ভোট জলকীয়াৰ খেতি দেখিছেনে? আগৰ বছৰো কৰিছিলে, এই বছৰো কৰিছে। এইখিনি মানে পুখুৰীৰ পাৰটোৰ সদব্যৱহাৰ কৰিছে আৰু ইটো পাৰলৈকে আছে, নাযাওঁ দিয়া, একেবাৰে গোটেই পাৰে পাৰে কৰিছে। যোৱাবাৰ পাইছিলে অলপমান, আৰু বেলেগ খেতিতকৈ এইটো অলপ লাভ যাব। আমাৰ যিকেইটা আছে অকণমান মানে বুজোৱাটো খেলি মেলি হয়। অলপ লগাই লওঁ আৰু তাৰপিছত হ'ব দেই, অলপ পিছত থৈ দিব লাগিব, তাৰপিছত হৈ যাব। ইফালে চাওঁ, নখকেইটা লগাই দিওঁ, ইফালে চাওঁ, ঘূৰাই দিয়া হাতখন। বৰ ভাল ছোৱালীও এজনী, বৰ ভাল ছোৱালীও, ইমান ধুনীয়াকৈ পাতি দিছে, বৰ ভাল ছোৱালীও দেই। অলপ পিছত হৈ যাব দেই, অলপ পিছত শুকাই যাব, তাৰপিছত আৰু হৈ যাব, ৰং ধৰিব ৰঙা ৰঙা দেই। কেনেকুৱা ৰং ধৰিব দেখা? ৰঙা ৰঙা
ক'বানে এইখন নালাগিলে আকৌ নালাগিলে আকৌ সেইফালে লগাই দিম সেইফালে লগাই দিম লগাম লগাম so beautiful কোনটো পখিলা এইফালে চাই দিয়া এইফালে কোনফালে যোৱা কোনফালে ফুফু যাবা নেকি বাহিৰলৈ যাম নেকি এইবাৰ বগিনভেলিয়া চাম আহা এইজোপা চব বগিনভেলিয়া ডাঙৰকৈ কোৱা হে মৰি গ'ল বগিনভেলিয়া বৰষুণ পালে এনেকুৱা হৈ যায় এইকেইদিন ইমান বৰষুণ দিছে এজোপা চাওকচোন মই ফটো মাৰিম ভাবিছিলোঁ গোটেই মৰি শেষ হ'ল কোন হয় এইটো কোন হয় এই কোন হয় আৰু এয়া বিহুত ঘৰলৈ আহি প্ৰথমতে ফটো ছেশ্যন চলিলে আৰু এতিয়া ভিডিঅ' চলি আছে মানে ভিডিঅ' বনাই আছোঁ ভিডিঅ' নহয় আচলতে ৰীল হয় ভণ্টিক কৈছোঁ মোক দুটামান ধুনীয়াকৈ ৰীল বনাই দে আৰু দেখিছে নহয় মই কেনেকৈ আহি আছোঁ ফুল চুল লৈ কি যে কৰিছোঁ আৰু মোক কৰা দেখি ছোৱালীজনীকো কৰিবলৈ লগা হ'ল দেখিছেনে মই যেনেকৈ কৰিছিলোঁ ফুল ছিঙি তাইও মোকে অনুকৰণ কৰি সেয়া ফুল ছিঙিছে প্ৰথমবাৰ ভিডিঅ' বনাই যিটো ভিডিঅ' বনিলে সেইটোত মই তাৰমানে ছেটিছফাই নহ'লোঁ আকৌ এটা বনাইছোঁ দেখিছেনে ভণ্টি আৰু উপায় নাপায় কৰি আছে ভণ্টিয়ে কৰিছে এবাৰ ভাইটিয়ে কৰিছে খুৰাহঁতৰ ভণ্টি ভাইটি মোৰ মানে ফটোগ্ৰাফাৰ বহুত আছে কিন্তু লগৰ ৰীল বনাবলৈ কোনো নাহে ইহঁতিয়ে ছ'চিয়েল মিডিয়াবিলাক ভাল নাপায় মোৰ ভাইটি ভণ্টিহঁত জিমিন ক'ত তুমি ক'ত আছে নো এই জনী ক'ত জিমিন নাই এইজনী জিমি ক'ত এই জনী আকৌ কেনেকে এইখন বহুত মন লাগিছেচোন এইখন চা এইখন নহয় এইখন চা আমাকো এচকল দিবা বিহু মাৰিবলৈ অকলে নাযাবা আমাকো লগতে নিবা কঁকালত ধৰি নাচি দিয়া অকণমান মন হিয়া দৈটো কৈ দিয়া মন হিয়া জানৈ চকলা টেঙাটি অকলে নাখাবা কোৱা আমাকো এচকল দিবা কোৱা বিহু মাৰিবলৈ অকলে নাযাবা আমাকো লগতে নিবা আকৌ কৈ দিয়া ঘৰৰ বাৰীত সোমাই ফ্ৰেছ শাক দুটামান ছিঙিলোগৈ আৰু এজোপা বেঙেনা গছে ইমান ডাঙৰকৈ ইমান লাগিছে নহয় এজোপাতে আৰু ধনিয়া পাত দুখিলামান ছিঙি আনিলোঁ ধনিয়া নাই মানে মান ধনিয়া দুপাতমানকে ছিঙি আনিলোঁ কালি অনা গাহৰি মাংস আধা থৈ দিছিলোঁ আধাখিনি খালোঁ এয়া মই বইল কৰি ৰাখিছোঁ এতিয়া আমি ইয়াৰে পুৰি পেলাই চাটনি বনাম এয়া সৰু কৰি দিলোঁ গাহৰি টুকুৰাকেইটা বৰ ডাঙৰ হ'লে ভাল নালাগে সেইবাবে যিমানটো ডাঙৰ হৈ আছিলে এটুকুৰাকৈ তাৰমানে 3 টুকুৰামান কৰি দিছোঁ দেই এতিয়া তাতে এয়া কণবিলাহীকেইটা দি দিছোঁ পাছত এয়া দিছোঁ ধনিয়া পাত
বৰ বেছি নাই দিয়া, ভাইটিয়ে বৰ বেছি খায়ো বেয়া পায় আৰু মোৰ এয়া শেষত দি দিছোঁ জলকীয়া গোটাকৈ দিছোঁ, ভাইটিয়ে নাখায় বুলি কৈছিলোঁ যে সেইবাবে গোটাকৈ দিছোঁ। আমি খাম আৰু তালে তাৰমানে যাতে নুপুৰে তাৰ বাবে সেইটো কাৰণে এনেকৈ দিছোঁ। পৰিমাণ অনুসৰি নিমখ দি ভালদৰে সানি দিব। এয়া ভালদৰে সানি দিছোঁ। চাওকচোন আমাৰ দেখিছেনে গাহৰি ৰেডি হৈ গ'ল। গাহৰি চাটনি আপোনালোকে এনেদৰে কৰি খাই চাবচোন, খাবলৈ যে মই বৰ ভাল পাওঁ। আৰু আপোনালোকে বনাই খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। নেকান্দিবা, আহোঁ দাদা আহিবগৈ নহয়, আমাক নিবলৈ আকৌ আহিব, আমি দুদিনহে থাকিম। নেকান্দিবা দেই। দেউতাক যাবলৈ ওলাইছিলে আৰু যাবলৈ আজি নিদিব যেন পাইছোঁ। হাঁহি দিয়া মা আছে, তুমি দেউতাক কেলে মাতিছা? মা আছে দেখোন, তোমাৰ লগত মা আছে নাই? ৰাতি বিহু নাচিবলৈ যাবলৈ ওলাইছোঁ আৰু জনা হোৱাৰে পৰা মই বিহুত ঘৰত থাকিয়ে পোৱা নাই আৰু ননচাকে নোৱাৰোঁ, নাচিব জানো নাজানো সেইটো পাছৰ কথা। নাচি বহুত ভাল পাওঁ, বিহুটো আমাৰ তেজতে আছে নহয় জানো। আৰু ইয়াত দেখিছেনে ৰীল এটা বনাবলৈ লৈছোঁ। খুৰাহঁতৰ ভাইটি ভণ্টিক দিছোঁ বনাই দিবলৈ, ভণ্টিয়ে নবনাই বোলে, তোৰ এইবোৰ কাম নাই, কেলে বনাই থাক। আৰু গানটো মিউট কৰি দিছোঁ অৱশ্যে। কোনটো গান আপোনালোকে ধৰিব পাৰিছেনে? যোৱা বছৰ বিহুৰ সময়ত এইটো পুৰা ট্ৰেণ্ডিঙত চলি আছিলে গানটো। আৰু অকণমান নাচি ল'লোঁ, নচাৰ পাছত এয়া বিহুলৈ বুলি যাবলৈ লৈছোঁ আৰু। বিহুলৈ বুলি ওলাই প্ৰথমতে এখিনিমান চোৰক ধৰি ল'লোঁ। দেখিছেনে চোৰবিলাকে কি চুৰ কৰিছে ধৰিব পাৰিছে নিশ্চয়? এয়া আমাৰ বংশৰে দদাই এজনৰ ঘৰ হয়। অৱশ্যে চুৰি কাৰ্যত ময়ো অকণমান হাত উজান দি দিলোঁ। আৰু তগৰ ফুল তেওঁলোকৰ ঘৰত যথেষ্ট ফুলি আছিলে, ইমান ফুলি আছে যে খোপাটোৱে কৈছে মোক লগাই দে, তাৰ ফুল ছিঙি মোক লগাই দে। গতিকে নলগাকেনো কেনেকৈ থাকোঁ, দুপামান ছিঙি লৈ ল'লোঁ। আৰু ছোৱালীজনী দেখিছেনে, এয়া মোৰ দাদাৰ ল'ৰা হয়। ছোৱালীজনীৰ লগত দুয়োটাই একদম খেলি আছে। আৰু তাই কি হ'ল, আজি তাইৰ মানে গামখাৰু এপাত হেৰাই থাকিলে, ক'ত পৰিলে গম নাপাওঁ। গতিকে তাই গামখাৰু পাতকে মানে বিচাৰি ফুৰিছে আৰু যাৰ ওচৰলৈ যায় সৰু গামখাৰু দেখিলেই মোক দিয়া কৈগে। উপায় নাই, কাইলৈ এযোৰ আনি দিম বুলি ভাবিছোঁ আৰু। বাৰান্দাতে দিয়া হৈছে আৰু সেই তাই এপাত গামখাৰু হেৰালে যে অকল গামখাৰুহে চাব, কাৰোবাক আহিব পাৰে, অথনিবা বিচাৰি ফুৰিছে গামখাৰু লাগে, জোখটো একে কাইলৈ আনি দিম বহাগ বিহু উপলক্ষে এই আমাৰ বিলনী খেলৰ সকলো ৰাইজ একত্ৰিত হৈ এই বিহু পাৰ্টিটো ইয়াতে সেউকীৰ চোতালত পদধূলা দিছেই বোলা হয়। সেউকীয়ে গীত পাৰিছে ইয়াতে বৈকুণ্ঠৰে যদি গোৱা পান অৰিহণা সমুখতে দুটামান ভোগ পাতি জ্বলাই পৰিয়ালবৰ্গে আহি ইয়াতে সেৱাভাগ ধৰিছে। সেৱাভাগ ধৰিবলৈ তাৰ পৰা লৈ গৈছে প্ৰাথমিক লক্ষণ কৰক যিজোৰপে এতিয়া সেৱা ধৰি আছে সকলোকে সেৱা ধৰি আৰু ঘৰখনৰ ভিতৰতো চাৰিটাৰ ভিতৰত মন্দিৰ পানী আছে লান পকাই কমাই যদি শূন্য করে মানি করে তার এই সন্তান কাজে কিছু পালন করতে উন্নত না হোক সবাই ভালো সম্পূর্ণ রাখার জন্য পালন করতে আর গুণা এই ঘর বলে পড়াশোনা করি আছে
কণকণ মনামনি হ'লে সেই পঢ়া ক্ষেত্ৰতো হওক তোমাকে কণকণ লাভ দিয়ক পঢ়াত নিহুৱাই দিয়ক বোলে পৰীক্ষাত উত্তীৰ্ণ নম্বৰ লাভ দিয়ক পৰীক্ষা লাভ কৰি কোনে প্ৰাৰ্থনা কৰা হৈছে কৃষ্ণ সেৱকীৰ সতম মন্ত্ৰ পূৰ্ণ কৰি নামটো কৈ দিয়া লগ হৈ দিওঁ আকৌ বিচু দিব গুচি গৈছেগৈ আমাৰ ছোৱালীজনীয়ে দেখিছেনে পৰি পৰি সেৱা লৈছে যাৰ ঘৰতে হওক গৃহস্থৰ লগত গৈ তাই এনেকৈ সেৱা লৈগে আৰু একেবাৰে শুই দিয়ে আৰু নামে পখিল হৰণে অনগতি নাহি কামনা প্ৰাধ ক্ষমা কৰি তুমি দয়াকিল হৈ মোক ৰক্ষা কৰিছ না প্ৰভু মোক ৰক্ষা কৰিছ এতিয়া মা এম কবিলে ভালকে ই নহল ইছ অকমান জেগে অকমান জেগে আজি জুহল আজি এইটো মাই গড আকৌ এইটো আকৌ এইটো আমার পিছলা আকৌ আকৌ মাই দিয়া আইও আকৌ এইটো তুমি গৈ আছা অলপ পিছলা গুড ইছ Dani,